Hai Bella. Koina. Hello বন্ধুসকল, ওয়েলকাম টু নিউ ব্লগ। আশা কৰো সকলো ভালে আছে। লাষ্টৰ ব্লগত দেখুৱাইছিলো মই আইতাহঁত আমাৰ ঘৰত আহিছিলে আৰু মামীহঁত গ'লগে ৰাতি আৰু মই আইতাক ৰখাই দিলোঁ। আইতাক মানে আমাৰ ঘৰত বহুত দিন থকাই নাই, গতিকে আইতা ৰাতি থাকিলে আমাৰ ঘৰত। মানে আইতাৰ লগত থাকিলে বেলেগ এটা ভাইব এটা আহে, খুব ভাল লাগে আৰু বহুত দিনৰ মূৰত সেইটো ফিল পাইছোঁ। ৰাতি বাৰু শুইছে বিনি আইতাৰ লগত, মই নাই খোৱা। মানে আইতা মানে এখন ভৰি ভঙা আছেতো, গতিকে মানে গোৰ চোৰ মাৰি দিলে ভয় লাগে, সেইকাৰণে ৰাতি মই নুশুলো। এয়া মাক জীয়েক কি বনছে চবতকৈ ডাঙৰ গছৰ পুলি, এডাল গছৰ পুলি এডাল। ময়ো এডাল গছেই হয় দেখচোন, আচৰিত লাগিলে। 3টা জেনেৰেশ্যন আছে ইয়াতে। আইতা ৰাতিপুৱা ভাতে নাখায়, মানে অকল ৰুটি বা কেতিয়াবা অকণমান মেগী খাব। মছলা নিদিয়ে মেগী। আইতা দিনটোত মাত্ৰ 1 গিলাচ পানী খায় আৰু মই যেতিয়া কওঁ এইটো মোৰ বটল, ভাত খাওঁতে যি খাওঁ ভাত খাওঁতে যি পানী বেয়া লাগিলে সন্ধিয়া চেনি পানী খাওঁ, পানী খাব লাগে। এতিয়া মই আইতাক দেখাইছো কোনে মানুহ বিলাকে চেনি নাখায় চুগাৰ হ'ব, আমাৰ আইতাই আকৌ চেনি গুলি গুলি পানী খায়। পানী খাব লাগে, একো নাই, একো অৰ্থ নাই। পানী খালে ৰাতিপুৱা নহয়, পানী খালি পাইছ কিবা কথাটো ক, উদাহৰণটো দে মোক। ডক্তৰে যদি এইটো ভিডিঅ' চাই তোমাক বেয়া জানিব। ভাল ভাল কথা কৈছে, এনেকে ক'ব। চব বেমাৰৰ ঔষধ পানী বুলিয়ে কয়। পানী পানী আৰু এটা শুনা, ৰাতিপুৱা যদি উঠিয়ে খালী পেটে এগিলাচ পানী খোৱা নহয়, পেট চাফা হয় দিনটো। কি চাফা হয়? মোৰ পেট চাফা হয়, চবৰে পেট চাফা হয়। তাকে নুশুনিব দেই, ৰাতিপুৱা যদি পানী নাখায় পানী খোৱা কৰক, বহুত ভাল হয়। পানী খালে ছালবিলাক হেৰি হৈ থাকে। এতিয়া মোক ছাল পুৰাব বয়সৰ মানুহে চব কামেই হয়। মানে পানী নোখোৱা? নাখাওঁ মই। ফাইনেল ভাত খাওঁতে মই যি কাম নকল। আজি হ'ল নেক্সট ডে আৰু কালি আইতাক ঘৰত থৈ আহিলোঁ সন্ধিয়া। আৰু আজি মানে বিয়াৰ এনিভাৰ্চেৰী মামা আৰু মামীৰ। প্ৰায় 25 বছৰ নে 26 বছৰ কমপ্লিট হৈ গ'ল আজি। আৰু কিন্তু এটা বস্তু মই ফিল কৰিছোঁ, নে কেনেকৈ 25-26 বছৰ পাৰ হৈ গ'ল মানে ভাবাই নাপালোঁ। এতিয়া বিনি আৰু মই যাওঁ অলপ বজাৰলৈ, গতিকে কিবা এটা লৈ আনো মামী আৰু মামাৰ কাৰণে। কিন্তু কি গিফ্ট আনো নাজানো। কাৰ কাৰণে? মামী মামাৰ কাৰণে। অঁ, মামীহঁতৰ কাৰণে। কাৰ কাৰণে বোলে? মানে 2-3টামান গিফ্ট লগ হৈ আছে। বাই বাই মাতা চিৰি। আজি বোলে বিনিয়ে মোক কিবা এটা গিফ্ট কৰিব দেই, তাহে জানে কি গিফ্ট কৰে। এতিয়া বস্তুটো বিচাৰি আছোঁ ইয়াতে। কি গিফ্ট কৰিবি? জানো এতিয়া কিবা এটা গিফ্ট কৰিব, কিন্তু কি গিফ্ট কৰে? কম দামী বস্তু গিফ্ট কৰিম, যেটোকে চবতছে কম দামত পাম। দামী চামী কথা নহয়, গিফ্টটো গিফ্টে হয়। ইমান বস্তু লৈছেও, কিনি আছে পচন্দে হোৱা নাই। এইবোৰ চাওক, এইবোৰ বিনি বজাৰ, গোটেইখন বজাৰ কৰোঁতে 1 ঘণ্টামান গ'ল। এতিয়া নেক্সট আছে মোৰ কাৰণে। বিচাৰি ফুৰিছোঁ পোৱাই নাই। লাষ্ট এইখনত চাওঁ, ইয়াত যদি পালোঁ, নহ'লে আৰু চিধা ঘৰ যাম আৰু। আচলতে বিচাৰি ফুৰিছোঁ মোৰ কাৰণে এযোৰ বগা জোতা, সেই ধৰক ৰাফ ইউজ কৰিবৰ কাৰণে। আৰু বৰ বেছি দামী নহয় আৰু 1000 টকামানৰ ভিতৰত। কিন্তু ইয়াতে সোমাই যি দেখিলোঁ, যি দাম, মানে কি ক'ম আৰু। অ' মাই ডগছ বুলিহে কৈছোঁ আৰু জোতা বিচাৰি থাকোঁতেই মানে পিছফালৰ পৰা এগৰাকী ছাবস্ক্ৰাইবাৰে মাত দিলে। অঁ পাইছিলোঁ। অঁ ভালে আছে? ঠিকে আছে। কি বজাৰ কৰে? অঁ ঠিকে আছে দিয়ক। জমনি হৈ আছে, যোনযোৰ পচন্দ লাগে সেইযোৰ দাম সাংঘাতিক। ফুটপাতে চাওঁ। মোৰ কাম নহ'লগৈ, এনেই অহা হ'লগৈ। চুলি পুৰা কাটি দিছোঁ। এই ডোচা লৈ আনিছোঁ এতিয়া খাবৰ কাৰণে। আচলতে বিনিয়ে মই তাতে খাম বুলি ভাবিছিলোঁ, কিন্তু নাখালোঁ। কাৰণ কিয়, আমি তাত খালে মানে মা অকলশৰীয়া হৈ যায়তো ঘৰত, তো সেইকাৰণে মই ধুনীয়াকৈ পেক কৰি লৈ আনিছোঁ। আহি পালোঁ আইতা ঘৰলৈ। মানে কৈছিলোঁ আজি পূজা আছে, তো ওলাই বুলি ৰেডি যে। মোৰ এটা কেছ এটা হ'ল নহয়। কি হ'ল? ধূনা মালাটো এনেকৈ লৈ গৈ আছিলোঁ, ধূনা কিন্তু হাতত পৰিলে। ধূনাটো এনেকৈ আকাশত আছিলে। ধূনাটো আকাশত এনেকৈ মুচিলোঁ, ধূনাটো এনেকৈ থককৈ পৰি গৈছে পানীত, পুৰা চিধা পৰিছে। চোৱাই নাছিলোঁ ধূনাটো। এনেকৈ মই কৈছোঁ, চাইছোঁ থককৈ পৰি গৈছে। সঁচা নে মিছা? সঁচা পৰিছে। ই আজি কৈছে এনেকৈ, কালি মোক কি ক'ব জানে? কালি যে কৈছিলোঁ, এনেই কৈছিলোঁ। ভগৱানৰ বস্তু পাৰে ন। এইফালে ককাই বনাই আছে, জামুগুৰিৰ পৰা আহিছে ঘোল বনাবলৈ স্পেচিয়েলি। আৰু এইফালে আইতা স্পেচিয়েলি আহিছে সত্যনাৰায়ণ পূজাৰ কাৰণে। আৰু ইয়াতে পূজা হ'ব, চাওক কি ধুনীয়াকৈ পূজাৰ আয়োজন কৰা হৈছে লাহে লাহে। আমাৰ মাতাজী আহি পাই গ'ল, মানে মাহঁত পিছে আহিছিলতো, তো গিফ্টকেইটা চাওঁ, আনবক্সিং কৰোঁ। গিফ্ট আহি যাওক আমি বোলা। কইনা আজি বিয়া দেই। কইনা এইটো মোক ভাল পাবা। ইয়াতে মামাই আপোনাৰ ইয়াতে আছে, মই মামাক দিবতো সাহস নাই। আৰু আনবক্সিংটো কৰিব মানে পূজা শেষ হোৱাৰ পিছত, লাষ্টত আনবক্সিং কৰি পুৰা দেখাই দিম।
ভাগ ভাগ নাই ইহঁতৰ কাম নাই এটা খোৱা বস্তু অ নিমকি নিমকি বিয়াৰ গিফ্ট বাতি চেট নহয় বাৰু পূজা শেষ হৈ গ'ল মেইন বস্তু জানি আৰু নাৰায়ণ পূজাৰ মেইন বস্তু ভুলেই হয় তই তোক এটা কথা কওঁ মা দেউতাৰ বিয়াৰ দিনাখন তোৰ কিমান বছৰ বয়স হৈছিল তোৰ মনত আছেনে 0 বছৰ তই জান 0 আচ্ছা এতিয়া মানে আনবক্সিং চলিব গিফ্টৰ আনবক্সিং নাহাহিব দেই বাপে কি কবি তাত দেখি কিবা ধামাকা ওলাবহে নেকি পঁইতাচোৰা ছয়তাচোৰা খোলক না এইটো কি হয় এইটো কি হয় উবা কেনেকুৱা লাগিছে ভাল লাগিছে এটা ভাঙা বস্তু এইটো এটা মামাৰ এটা মামীৰ এটা আপোনাৰ পানী খাব নে জুচ খাব জুচ খাম গাখীৰ খাব আমাৰ এতিয়া খোৱা বোৱা পৰ্ব আৰম্ভ হ'ব মামাৰ আগতে ভিডিঅ'টো কৰি দিছোঁ মামা আহিলে মানে আৰু মামাৰ আগত মানে কথা ক'বলৈ আমাৰ এটাৰো সাহস নাই এইটো মিক্স ভাজি পনীৰ চাটনি পদিনা চাটনি এইটো পদিনা চাটনি এইটো পনীৰ এছ তোমাৰ কাষতে বহিম বুলি ভাবিছো অ' মাই গড নেভাৰ দাদা হওক বাই বাই টাটা বাই বাই চলো এতিয়া পশ্চিম ফালে বতৰ বহুত বেয়া ৰাতি 11টা বজাত আমি আহি আছো ৰাতি মোৰ বতৰ বেয়া প্লাছ তুমি মোক কোনে দেখা হৈ যাওঁ বাই দি দিয়া ঘৰ আহি পাই চবেই মুখ হাত ধোৱাত লাগিছে আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানতে শেষ কৰিছোঁ আৰু আজিৰ দিনটো সঁচাকৈ বহুত ভাল লাগিলে আজি এনিভাৰ্চাৰী আছিলে এনিভাৰ্চাৰী দিনটো ভাল লাগিলে গ'ল আশা কৰোঁ যিসকলৰ এনিভাৰ্চাৰী আহি আছে আগলৈও সকলোকে এডভান্স উইচ কৰি দিছোঁ হেপী এনিভাৰ্চাৰী সকলোৰে দিনবোৰ ভাল হওক আজি পূজাও আছিলে পূজাটো মানে সকলোৰে প্ৰাৰ্থনা কৰিছোঁ ভগৱানক আমাৰ সকলোৰে ভাল হ'ব লাগে কাৰো বেয়া হ'ব নালাগে সেয়াই আৰু গতিকে আজি ব্লগটো ইমানে শেষ কৰিছোঁ আশা কৰোঁ ব্লগটো চাই ভাল পালে যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু সোনকালে 10,000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আৰু চেনেলটোত ইউটিউব চেনেলটোত মোৰ আৰু যিসকলে এইটো ভিডিঅ' মোৰ ফেচবুকৰ পেজত চাইছে পেজটো ফ'ল' কৰি দিব লগ পাম পুনৰ সকলোকে এটা নতুন ব্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে বাই বাই